friends, welcome to my YouTube channel Tanmoy's Vlog. Friends, আমি আজি ভাওনা চাবলৈ যাম মানে নেলপল লেটেকু পুখুৰীত 7 দিন ভাগত হোৱাৰ পিছত আজি ভাওনা পাতিছে সো ভাওনা চাবলৈ যাম বলক আমাৰ ভিডিওটো আৰম্ভ কৰো মই যাম যেতিয়া আপোনালোকক লৈ যাব লাগিব বলক আমাৰ ভিডিওটো আৰম্ভ কৰো মানে একেবাৰে শেষত যাবলৈ ৰেডি হৈ গলো সো আমি যাম এতিয়া দাদা পাই গলি আহি সো আমি যাবলৈ ওলাইছো আৰু এখন দাদা বাইক যাম এতিয়া আমি ৰীতা চাওক আপোনালোকক দেখাই আছো ভাওনাখন কেনেকুৱা হয় কমেণ্ট কৰি জনাব চাই থাকক আহি আছো আমি পামগে আৰু পুৰা আন্ধাৰ হৈ আছে আমি আহি আছো ইয়া দাদা মই বাইকত আহি আছো দুইজন পামগে আৰু বেছি দূৰ নাই পাই গলো সো হোটেলত সোমাই যাওঁ চাওক পুৰা মানুহ হৈছে পুৰা বহুত মানুহ মানে চাই থাকক আপুনি ভিডিওটো আপোনালোকে ভিডিওটো চাই থাকক বৰষুণ দিলে বৰষুণ এই পাই গলো থান সো থান পাই না আৰু অলপ বাকি আছে চাওক মানুহ আহিছে লাহে লাহে এই আছো থানলে চাই থাকক ভিডিওটো দেখাই আছো সম্পূৰ্ণ আপোনালোকক সো আহি ভাইটি এটা লগ পাই গলো ইয়াত যাম আৰু সোমাই যাম ভিতৰলে ভাইটি এটাক লগ পাইছো ইয়াত হাই চাওক আপোনালোকে এইফালে আছে তো ঠাণ্ডা সোমাই যাম তাৰ আগত ভিডিওটো আপোনালোকে শেষলৈকে ভাওনা চাবলৈ পুৰা মানুহ হৈছে আপোনালোকে চাওক কিমান ভিৰ হৈছে গাড়ী চাওক বোলে বাইক মানুহ পুৰা মানুহ আমি এতিয়া এই গেটৰ ফালে সোমাম আৰু চাওক কিমান মানুহ হৈছে ভিতৰত কিমান মানুহ হ'ব পাৰে আৰু চাই লওক এইখনে ইয়াত লিখা আছে তাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰী তো আমি সোমাই যাওঁ ভিতৰলৈ বলক চাওঁ পুৰা মানুহ চাওক আমি আহি পালে ভাওনা আৰম্ভ হৈ গ'ল তথাপিও ওলোৱা নাই চাগে চাব পামগৈ গায়ন বায়ন হৈছে কিমান মানুহ সেইটো চাওক আপোনাৰ কিমান মানুহ হৈছে চাওক ভাওনা চাবৰ কাৰণে যে আঞ্চলিক ভাওনা তথাপিও ইমান মানুহ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে চাই থাকক আপোনালোকে চাই থাকক আৰম্ভ হৈছে আৰু ভাওনা চলতীয়া কিমান মানুহ আপোনালোকে চাওক কিমান মানুহ মানে কিমান মানুহ হৈছে প্ৰায় 1000 মানুহ বেছি হ'ব চাই থাকক ভিডিঅ'টো আপোনালোকে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব চাই থাকক
দা Iya punya tuh papa ya Pak tulis itu bos. অপর নাম মনে করে না সেনাপতি প্রসন্ন হব তোমার তারপর কবে ভাওনা চাই চাই পাই গ'লোহি চ' মানে তাত ভিডিঅ'টো আমাৰ শেষ কৰিবলৈ নহ'লে বৰষুণ দিলে আমি গুচি আহিবলগীয়া হ'ল এই ভিডিঅ'টি আহি ইয়াত শেষ কৰিছোঁহি যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ